নমস্কাৰ ভাস্কৰ এক্সপেৰিমেন্ট এণ্ড ৰিপেয়াৰিং ইউটিউব চেনেললৈ মই স্বাগতম জনাইছো। মই আজি এটা হোমমেড গ্লু গান বনাইছো। এইটো চাওক, এইটো মই একেবাৰে কম খৰচত গ্লু গান বনাইছো। মই যেটো বনাইছো আপোনাৰ এইটো আমাৰ যেটো মহ মাৰা হেৰি আছে মেচিনটো, এই মেচিনটো যেটো বেয়া সচৰাচৰ সকলোৰে ঘৰত থাকে, এই মেচিনটোৰে বনাইছো এইটো গ্লু গান। এই গ্লু গানটো পুৰা 100% ৱৰ্ক কৰি আছে। এইটো মই টেস্টিং কৰি দেখাই আছো। এই চাওক, এই লাইটটো ব্লিংক কৰি আছে, খুব ফাষ্ট গৰম হয়। এই চাওক, এই চাওক, এই গ্লুগানটো মই কিদৰে বনালো, কেনেকৈ বনালো আহক মই দেখাবলৈ চেষ্টা কৰিছো। আহক ভিডিঅ'টো আৰম্ভ কৰক। মই গুড নাইটৰ মেচিন এটা, চিৰিঞ্জ এটা আৰু আপোনাৰ এক কাঠৰ টুকুৰা দুটা ল'লোঁ। কাঠৰ টুকুৰাটো মই অলৰেডি আগতে কাটি কুটি অলপমান ফিনিচিং কৰি থৈ দিছোঁ। ইয়াত মই ফেভিকুইক লগাই ল'লোঁ। ফেভিকুইক লগাই এইটো মই দেখাত গানৰ দৰে বনাই ল'ম, যাতে আমাৰ সুবিধা হয়। মই বনাই ল'লোঁ। চাওক, এতিয়া মই গুড নাইটৰ যিটো মেচিন আছে মেচিনটো খুলি লওঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ এই গ্লু গানটো কেনেকুৱা হ'ল সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গুড নাইটৰ মেচিনৰ ভিতৰত এইখন এটা কিট আছে, যিটো আমাৰ এক্টিভ মোড নৰ্মেল মোড কৰাৰ কাৰণে আছে। বাকী এইটো আমাৰ কইলটো, আমাৰ তার দুডাল কাটি লওঁ, যেটো আমাৰ এচি সাপ্লাইৰ কাৰণে আমাক পিছতো প্ৰয়োজন হ'ব। এচি সাপ্লাই গ্লু গানটোৰ ওপৰৰ ফালে ফেভিকুইকৰ সহায়ত এইটো আঠা মাৰি দিম। এইটো আমাৰ এক্টিভ মোড নৰ্মেল মোড। এক্টিভ মোডত দিলে বেছি স্পীডত গৰম হ'ব, নৰ্মেল মোডত দিলে অলপ লাহে লাহে গৰম হ'ব। যিটো আমাৰ কইলটো আছে লাগি ধৰিছে ধুনীয়া দৰে। আমাৰ ধুনীয়াকৈ ফিটিং হৈ গৈছে ফেভিকুইকেৰে। মই টিঙৰ টুকুৰা এটা আনিলোঁ। টিঙৰ টুকুৰাটো মই আগৰ যিটো নজেল মই সেইটো বনাম। মই সেইটো বনাই ল'লোঁ। লৈ আপোনাৰ যিটো জইনটো আছে জইনটোত পেষ্ট লগাই ল'লোঁ। তাক চল্ডাৰিং কৰি দিম, যাতে আমাৰ ধুনীয়া ফিটিং হয়। মই চল্ডাৰিং কৰি দিলোঁ। যাতে আমাৰ চাইডেদি গ্লুবিলাক ষ্ট্ৰিকডাল লগালে যাতে গ্লুবিলাক ওলাই নাযায়, সেইকাৰণে ভালদৰে চল্ডাৰিং কৰি দিলোঁ। এইটো আমাৰ যিটো নজেলটো আমাৰ অলৰেডি ৰেডি হৈ গ'ল। আমাৰ ষ্ট্ৰিকডাল মই জুখিছোঁ 7 mm ষ্ট্ৰিক। ভালদৰে ফিৰি চাওক, হৈছে 10 mm হৈ যাব। এইটো মই যিটো কইলটো আছে কইলটোৰ মাজেৰে ফিটিং কৰি দিছোঁ, যাতে আৰু মই এক্সট্ৰা কৰি এমচিল লগাই আৰু এক্সট্ৰা হেৰি কৰিব নালাগে। তেতিয়া
মই নজলটো অলপ আগৰ ফালে জোখ এটা হিচাপত ওলাই দিম। এ আমাৰ মোটামুটি হৈ গ'ল। এতিয়া মই চিৰিঞ্জটো ল'লোঁ। চিৰিঞ্জটো আমাৰ গ্লুগানডাল যিটো ছাপোৰ্ট মাজৰ সেই ছাপোৰ্টৰ কাৰণে ল'লোঁ। মই চিৰিঞ্জটোৰ আগৰ ফালৰ অংশটো কাটি ল'লোঁ। চাওক চিৰিঞ্জটোৰ মাজেৰে মই গ্লুগানডাল সোমাই দিছোঁ। মই চিৰিঞ্জটো টেপ মাৰি ধুনীয়া কৰি তলত অলপ হেৰি কৰি দিলোঁ। এই চাওক হৈ গ'ল। এতিয়া আহিল তাৰ কানেকশ্যন সেটি যিটো AC ছাপ্লাইৰ কাৰণে আমাৰ ৱেৰ কানেকশ্যন। সেইটো একেবাৰে ইজি, যিটো আমাৰ আছে অলৰেডি আগত কৰাই সেই অনুযায়ী আমাৰ ৱেৰডাল আমি দীঘল কৰি দিলোঁ। তাঁৰডাল এইটো চাই ল'লে হ'ল যে তাঁৰডাল যাতে আমাৰ ক'তো লিক নাথাকে, নহ'লে আমাৰ যিটো গান আছে গানটোত যদি লিক থাকে তেতিয়াহ'লে আমাৰ শ্বৰ্ট লাগিব পাৰে গাত। সেইটো লক্ষ্য ৰাখি আমাৰ তাঁৰডাল অলপ ভাল চাই ল'লে হ'ল। মই তাঁৰডাল যাতে ক'ৰবাত লিক থাকিব পাৰে তেনেকুৱা ধৰণৰ কিবা অসুবিধা থাকিব পাৰে, সেইকাৰণে মই গোটেই এই তাঁৰডালৰ যিখিনি জেগা সেইখিনি মই গোটেইখিনি টেপ মাৰি দিম। এই টেপ মাৰি ল'লোঁ যাতে মোৰ যদি ক'ৰবাত তাঁৰডাল অলপ লিকো আছে যাতে মোক শ্বৰ্ট নকৰে। এইটো এতিয়া অফ কৰি দিলোঁ। এইটো আমাৰ বৰ্তমান নৰ্মেল এক্টিভ মোডত দিছোঁ, অলপ বেছি ফাষ্ট হিট হ'ব। তলত চুইচটো আছে, আমি এক্টিভ মোডতো চলাব পাৰোঁ, নৰ্মেল মোডতো চলাব পাৰোঁ। এইটো নৰ্মেল মোড গ্ৰীণ কালাৰটো আৰু এইটো এক্টিভ মোড। আমাৰ মোটামুটি আমাৰ বেছি টাইম নালাগে, খুব কম টাইমৰ ভিতৰতে হিট হৈ যায়। এই যিবিলাক আপোনাৰ কলা কলা বেয়া আছিলে সেইবিলাক একেলগে গ্লুৰ সহায়ত ওলাই আহিছে একেলগে। এই চাওক খুব কম টাইমৰ ভিতৰতে মোৰ যিটো ঘৰতে বনোৱা গ্লুগান আছে সেইটো ধুনীয়া কৰি কাম কৰিছে। দেখিছে এই চাওক ধুনীয়া কৰি আঠাত লাগি ধৰিছে।